Question 1. বৈদ্যুতিক বাল্বৰ উদ্ভাৱক কোন আছিল? বৈদ্যুতিক বাল্বৰ উদ্ভাৱক আছিল টমাছ আলভা এডিসন। Question 2 হৈছে কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয়? উত্তৰ হৈছে চাৰ্লছ বেবেজক কম্পিউটাৰৰ জনক বুলি কোৱা হয়। Question 3 হৈছে অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? অক্সিজেন প্ৰিষ্টলি নামৰ ব্যক্তিজনে আৱিষ্কাৰ কৰিছিল। Question 4 হৈছে বাইচাইকেল কোনে উদ্ভাৱন কৰিছিল? উত্তৰ হৈছে কিৰ্কপেট্ৰিক মেকমিলন। Question 5 হৈছে বেক্টেৰিয়াৰ আৱিষ্কাৰক কোন আছিল? উত্তৰ হৈছে লিউৱেনহুক। নেক্সট কুৱেশ্যন, টেলিস্কোপ কোনে সাজি উলিয়াইছিল? উত্তৰ গেলিলিঅ' গেলিলিঅ'। বৈদ্যুতিক ইস্ত্ৰিৰ উদ্ভাৱক কোন আছিল? উত্তৰ হৈছে H.W. চিনে। হেলিকপ্টাৰৰ উদ্ভাৱক কোন আছিল? উত্তৰ হৈছে এটিএন অ'মিচেন। মটৰচাইকেলৰ উদ্ভাৱক কোন আছিল? উত্তৰ হৈছে জি ডেইমলাৰ। নেক্সট কুৱেশ্যন হৈছে ছাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ হৈছে ডেভিড বুশ্নেলে ছাবমেৰিন আৱিষ্কাৰ কৰিছিল। টেলিফোনৰ আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ হৈছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল। গাড়ী কোনে উদ্ভাৱন কৰিছিল? উত্তৰ হৈছে বাৰ্থলমিউ মেনফ্ৰেডি। দূৰদৰ্শন কোনে উদ্ভাৱন কৰিছিল? উত্তৰ হৈছে J.L. বেয়াৰ্ডে। অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ হৈছে জেড জেনছেনে অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়াইছিল।